আপোনালোকে চাই আছে আছামিজ হেল্থ টিপছ ইউটিউব চেনেল। আজি আপোনালোকক জনাম শুকলতি শাকৰ উপকাৰিতাৰ বিষয়ে। ভিডিঅ'টো ভাল লাগিলে লাইক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। শুকলতি পাত অসমীয়া সমাজৰ এক পৰিচিত খাদ্য। বিশেষকৈ গ্ৰাম্য অঞ্চলত ঘৰে ঘৰে শুকলতিৰ গছ পোৱা যায়। শুকলতিৰ পাত আৰু মাছৰ জোল বহুলোকৰে প্ৰিয়। ইয়াৰ বাহিৰেও শুকলতি পাত ভাজি কেঁচা ৰসো খাব পাৰি। মূৰৰ বিষ, মাইগ্ৰেন বেমাৰ ইয়াৰ শুকলতি পাতৰ আঞ্জা অতিকৈ উপকাৰী। শুকলতিৰ পাত পুষ্টিকৰ, ছাল সুন্দৰ, দৃষ্টিশক্তি বৃদ্ধি আৰু স্নায়ু সবল কৰে। শুকলতিৰ পাতৰ ৰস গ্ৰহণী ৰোগৰ বা পেটৰ যিকোনো ৰোগৰ বাবে বৰ উপকাৰী। কেঁচা নহৰুৰ সৈতে শুকলতিৰ পাতৰ ৰস খালে গাঁঠিৰ বিষ, হাড় মজবুত কৰে। শুকলতিৰ পাতে কোষ্ঠকাঠিন্য নোহোৱা কৰে। শুকলতিৰ পাতে দাঁত ফুলা, বদহজমি, পেট ফুলা, পেটত ঘাঁ হোৱা, ডায়েৰিয়া, বমি হোৱা, হৃদৰোগৰ বাবে উপকাৰী। ডায়েৰিয়া, ডিচেণ্ট্ৰি বেমাৰত ইয়াৰ পাতৰ ৰস 2 চামুচ পৰিমাণে দিনে 2 বাৰ খাব লাগে। কেঁচা পাতৰ ৰস উপযোগী। শুকলতিৰ শিপাৰ ৰসেৰে বাত বেমাৰত মালিচ কৰিলে ভাল হয়। হাত ভৰি ফুলিলে শুকলতিৰ পাতে বিষ কমোৱাত সহায় কৰে। শুকলতিৰ পাতে হৃদৰোগ আৰু কিডনী ৰোগৰ বাবে উপকাৰী। শুকলতিৰ পাত মনৰ চাপ, চিন্তা ভাৱনা নিৰাময়ৰ বাবে উপকাৰী।